হয়, আমি বৰ্তমান শুনি আছো আমাৰ বিটিআৰ অঞ্চলত য'ত আমি 2020 চনৰ 27 জানুৱাৰী চুক্তি কৰি শান্তি স্থাপন কৰিছোঁ। আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত, গোবিন্দ বসুমতাৰীৰ নেতৃত্বত, ইউজি দাৰ নেতৃত্বত বৰ্তমান চুক্তি ইমপ্লিমেণ্ট কৰি সকলো দিশতে সকলো জাতি জনগোষ্ঠী লৈ সুন্দৰভাৱে বিটিআৰ চলাই গৈ আছে। এই সময়ত এতিয়া আপোনালোকে জানে অসমত বিভিন্ন ঠাইত উচ্ছেদ হৈছে, কিন্তু আমাৰ বিটিআৰত আমি খুব সুন্দৰকৈ আছোঁ আৰু বিটিআৰ প্ৰমোদ বড়োৰ নেতৃত্বত বৰ্তমান আমাৰ বিটিআৰ চৰকাৰ নেতৃত্বত আমি তেনেকৈ নজিৰ দেখা নাই, তেনেকৈ ভৱিষ্যত উচ্ছেদ হ'ব বা অশান্তি ইয়াত বাতাবৰণ সৃষ্টি কৰিব সেইটো আমি কেতিয়াও দেখা নাই বা আমি সেইটো চিন্তাও কৰিব নোৱাৰোঁ আৰু তেনেকৈ আমি বিচৰাও নাই। দীৰ্ঘদিন এই অঞ্চল আমাৰ এই অঞ্চলৰ যি পিছ পৰি আছিলে সেইটো কাৰণে সংগ্ৰাম কৰি আমি সকলো জাতি জনগোষ্ঠী বহুত বছৰ আমি পিছ পৰি গ'লোঁ। আমি বৰ্তমান একত্ৰিত হয় এই আমি পিছ পৰি যোৱা আমি ফিল আপ কৰি আমি আগবাঢ়ি যাবহি বিচাৰিছোঁ। সকলো দিশতে আমাৰ শিক্ষা দিশতে হওক, বেপাৰ বাণিজ্য হওক, সামগ্ৰিক উন্নয়ন হওক, স্পৰ্টছ কালচাৰ সকলো দিশতে কাম কৰি আছে। এই সময়ত আমাৰ কিছুমান ৰাজনৈতিক স্বাৰ্থত কিছুমান ব্যক্তি কিছুমান মানে কি ক'ব তেনেকৈ সমাজৰ মানে জামছ বুলি ক'ব লাগিব, তেখেতসকলে তেনেকৈ বিভ্ৰান্তি সৃষ্টি কৰিছে। আমাৰ বিটিআৰত তেনেকৈ মাইনৰিটি অঞ্চলত উচ্ছেদ হ'ব, ক'তবা উচ্ছেদ হ'ব। সেইদিনা ময়ো আমাৰ গাঁৱত গৈছিলে, মোৰ নিজৰ গাঁৱতো মানে উচ্ছেদ, মই ৰতেন্দ্ৰ দৈমাৰী বুলি উচ্ছেদ কৰিব এনেকুৱা বিভিন্ন বিপিএফৰ কৰ্মকৰ্তাসকলে তাতে অপপ্ৰচাৰ চলাইছে বুলি মই গম পাইছোঁ। আৰু ময়ো সেইটো অনুৰোধ জনাওঁ ৰাইজে তেনেকৈ অপপ্ৰচাৰসকলক চিনাক্তকৰণ কৰিব লাগে আৰু ধৰি আমাকো জনাক আৰু আইনগতভাৱে ব্যৱস্থা ল'ব লাগে। কাৰণ তেখেতসকলে বিচাৰিছে নেকি বিগত দিনবোৰত যেনেকুৱা অশান্তি সৃষ্টি হৈছে, কনফ্লিক্ট হৈ গ'ল, এই পৰিস্থিতি তেখেতসকলে পুনৰাই বিচাৰে নেকি? তো আমি দেখিছোঁ যোৱা আমাৰ 2020 চনৰ যি বিটিআৰ নিৰ্বাচন আছিলে এই সময়ত বিপিএফে এইবিলাক অপপ্ৰচাৰেই কৰিছিল। তেখেতসকলে প্ৰমোদ বড়ো চৰকাৰ আহিলে চৰকাৰ অহাৰ লগে লগে তালি টকা বান্ধি ইয়াৰ পৰা গুচি যাব লাগিব, গাহৰি খুৱাব, কেঁকৰা খুৱাব, দখনা পিন্ধিব লাগিব, গামোচা পিন্ধিব লাগিব, এনেকুৱা মানে বেয়া অপপ্ৰচাৰ তেখেতসকলে কৰিছিল। আৰু নিশ্চয় এই এজেণ্টবিলাকে বৰ্তমানৰ এইবিলাক সৃষ্টি কৰিব পাৰে আৰু তেখেতসকলে উপায় নাপায় তেখেতসকলে বহুত বেয়া পৰিস্থিতি তেখেতসকলে সৃষ্টি কৰিব পাৰে। তাৰ কাৰণে মই সমগ্ৰ বিটিআৰবাসীক মই অনুৰোধ জনাইছোঁ আৰু তেনেকৈ আমাৰ অঞ্চলত য'ত আমি শান্তিকে আছোঁ, য'ত আমি শান্তিকে আগবাঢ়ি গৈ আছোঁ, এই সময়ত তেনেকৈ শান্তি বিনষ্ট কৰিব পৰা ব্যক্তিসকলক চিনাক্ত কৰিব লাগে আৰু সেইটো আমাৰ প্ৰশাসনক জনাব লাগে। আমি সদায় আছোঁ, ৰাইজৰ কাৰণে কাম কৰি যাম, শান্তিৰ কাৰণে কাম কৰি যাম, উন্নতিৰ কাৰণে কাম কৰি যাম। আমি সদায় একত্ৰিত হয় সকলো জাতি জনগোষ্ঠী আমি একত্ৰিত থাকি আমি আমাৰ এই অঞ্চলখন আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, মানৱ সমাজ আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাকেই চিন্তা কৰি আমি কাম কৰি আছোঁ। ধন্যবাদ, নমস্কাৰ।